শংকিত হৈ আছে কি মই জীয়াই থাকিব পাৰিম নে নোৱাৰিম। তো সেইকাৰণে মই আজি এই মঞ্চৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ আহ্বান কৰিব বিচাৰো যে অসমত এটা TRI আছে, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট, সেইটো জীৱিত কৰি ৰখাটো ভাল। আৰু ইয়াৰ দায়িত্বটো কোনোবা এজন ট্ৰাইবেলৰ স্কলাৰ এজনক দিয়াটো ভাল, যিয়ে নেকি ইয়াৰ মানে সাবজেক্ট যেটো আছে, স্টাডি সাবজেক্টটো হল জনজাতিৰ ওপৰত কাম কৰি আছে, স্টাডি কৰি আছে, ভাষা সংস্কৃতিৰ ওপৰত স্টাডি কৰি আছে, ৰিচাৰ্চ কৰি আছে, তেনেকুৱা ব্যক্তি এজনক TRIৰ ডাইৰেক্টৰ কৰি ৰাখাটো ভাল হ'ব। তেতিয়াহে আমাৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব। মই গম পালো চৰকাৰত আহি বড়োলেণ্ড চৰকাৰতো TRI আছে, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট, আৰু তাত অলপ টকাও দি থোৱা আছে। লগে লগে গম পাই আজিৰ পৰা 3 দিন আগত আমি এই এটা স্কিম এটা ডেভেলপ কৰিলো কি আমাৰ বড়োলেণ্ড এৰিয়াত অন্তত যিখিনি জনজাতি আছে সেই সকলৰ ৰিচাৰ্চৰ কাৰণে আমি এই টকাখিনি খৰচ কৰিম বুলি 3 দিন আগত আমি এটা প্লান পলিচি এটা অলৰেডি কৰি পেলাইছো। কিন্তু অসমৰ কাৰণে কৰিব লাগিলে আমাৰ কাৰণে অলপ এৰিয়াটো বেছি ডাঙৰ হয়, তথাপিতো আমাৰ পৰা যি কৰিব লাগে সেইটো আমি কৰিবলৈ চেষ্টা কৰিম। কিন্তু অসম চৰকাৰে এই TRIটো জীৱিত কৰিলে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি সকলৰ যি সমস্যা হৈ আছে, এইটো এটা যদি ইয়াৰ ওপৰত লিটাৰেচাৰ ওলোৱা যায়, ইয়াৰ ওপৰত যদি এটা ডাটা ৰেকৰ্ড ওলোৱা যায়, ইয়াৰ ওপৰত বেছ কৰি যদি গভৰ্ণমেণ্ট পলিচি লোৱা যায়, তেনেহ'লে আমাৰ সেই জনগোষ্ঠীবোৰে আন্দোলন সংগ্ৰাম নকৰি পেলাই নিজৰ অধিকাৰটো পাবলৈ সক্ষম হ'ব। আৰু সেই অধিকাৰখিনি প্ৰদান কৰাত কাৰো ক্ষতি নহয়। আজি তিৰাগত কিছুমান নমি থাকিব পাৰে, কিছুমান পলিচি থাকিব পাৰে, মই নাজানো, কিন্তু তিৰাগ অট'নমাছ কাউন্সিল দিয়াত কিবা অসুবিধা আছে বুলি মই নাভাবো। তিৰাগ অট'নমাছ কাউন্সিলটো দিব লাগে। আৰু অসমত কিছুমান 6 শিডিউল গঠন কৰিবলৈ এতিয়াও দৰকাৰ আছে। যিখিনি 6 শিডিউল দাবী কৰিছে সেই এৰিয়াবিলাকত 6 শিডিউল অসমত গঠন কৰিব পাৰে, ইয়াত কোনো বিলম্ব কৰাৰ মই দৰকাৰ আছে বুলি মই নাভাবো। কাৰণ 6 শিডিউল হোৱাৰ লগে লগে সেই অঞ্চলবিলাক অসমৰ পৰা গুচি নাযায়, অসমতে থাকিব। বৰঞ্চ এই অঞ্চলবিলাকত যি জাতি জনগোষ্ঠী যে আছে সেই সকলে এটা উৎসাহ, উদ্দীপনা, সাহস আৰু বিশ্বাস